হেল্ল' এভৰিৱান, মই আজি বিলাহী আৰু হাঁহৰ কণী ভাজিম। তো মই কেনেকৈ ভাজোঁ শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। তো মই বিলাহী দুটা আৰু পিঁয়াজ এটা, জলকীয়া দুটা কাটি লৈছোঁ সৰু সৰুকৈ। পিঁয়াজটো অলপ ডাঙৰকৈ ৰাখিছোঁ আৰু ইয়াতে মই মিঠাতেল দি দিম অকণমান। আৰু অকণমান নিমখ দিম সোৱাদ অনুসৰি, আৰু লগতে বটি থোৱা নহৰু, আদা আৰু শুকান জলকীয়া অকণমান দি দিম, আৰু লগতে হালধি গুড়ি। ইয়াতে মই গোটা জিৰা দিছোঁ কেইটামান, আপোনালোকে নিদিবও পাৰে, মই ভাল পাওঁ কাৰণে দিছোঁ। আৰু ইয়াতে লগতে অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰাৰ গুড়ি অলপ দিছোঁ। দি কিনে এইখিনি মই ভাল কৰি মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি লৈ লৈছোঁ। এতিয়া মই গেছত বহাই দিম। গেছটো জ্বলাই লৈছোঁ। ইয়াতে বহাই দি কিনে মই ঢাকন দিম। এই বিলাহীখিনি সোনকালে সিজি। এইটো হাঁহৰ কণীটো, বিলাহীখিনি ভালকৈ গলি গৈছে, সিদ্ধ হৈ গৈছে। প্ৰথমতে মই পিঁয়াজখিনি তেলতে ভাজি দিয়া নাই, কাৰণ প্ৰথমতে ভাজি দিলে বিলাহীৰ লগত মিক্স হৈ গলি যায়, ভাল নালাগে। তো গোটা গোটাকৈ একেলগে দিছোঁ, কাৰণ পিঁয়াজটো গলি নাযায়, বিলাহীৰ লগতে মানে হেৰি হৈ থাকে, সেইটো কাৰণে ভাল লাগে খাই। তো এতিয়া মই কণীটো দিছোঁ, কণীটো দি কেনে এইটো অলপমান ভাজিম। মোৰ ঘৰৰ ওচৰতে মামা এঘৰে মাক আৰু মোক খাব মাতিছে। মাতাৰ কাৰণে তাতে মায়ে ক'লে হাজবেণ্ডটো থাকিব, তো তাক এটা হাঁহৰ কণী আমলেট কৰি দিয়া। মই আমলেট নকৰোঁ, বিলাহী আছে, তো এনেকৈ ভাজি দিওঁ, মাজে মাজে ভাজি খাওঁ, তাৰ হাজবেণ্ডে ভাল পায়, তো সেইটো কাৰণে মই এনেকৈ ভাজিলোঁ। তো আপোনালোকে ভাজি খাব পাৰে, গৰম ভাতৰ লগত খাই মজা লাগে। তো কেতিয়াবা ৰাতিপুৱা সোনকালে উঠা নহয়, দেৰিকৈ উঠা হয়, তো তেতিয়া পটাপট এনেকৈ বনাই কেনে দিব পাৰে গৰম ভাতৰ লগত। বহুত টেষ্টি হয়, বনাই খাব, আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু মই যদি ভিডিঅ'টো শেষলৈকে চাইছে, ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু পেজটো ফ'ল' কৰিব। আৰু লগতে যদি ইউটিউবত চাই আছে, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।